নমস্কাৰ আহক আজি অকণমান সময় পিয়াহৰ কথা পাতো পানীৰ পিয়াহ টকাৰ পিয়াহৰ কথা যেতিয়া মানুহৰ পানীৰ পিয়াহ লাগে পানী খালে দেহ মনলৈ শান্তি আহে কিন্তু যেতিয়া টকাৰ পিয়াহ লাগে টকা পালেও শৰীৰলৈ শান্তি নাহে বেছি টকা পোৱাৰ আকাংক্ষা বাঢ়ি যায় টকাটো লাগিবই ইও এক প্ৰকাৰৰ অক্সিজেন কিন্তু টকাৰে কি নহয় তাকো জানি লওঁ আহক হয় টকা থাকিলে ৬০০০ টকাৰ ব্ৰেণ্ডেড জোতা পিন্ধিব পাৰি কিন্তু টকা থাকিলে বুলিয়ে প্ৰয়োজনত ৬ কিলোমিটাৰ খোজ কাঢ়িব নোৱাৰি টকা থাকিলে 5 ষ্টাৰ হোটেলত খাদ্য গ্ৰহণ কৰিব পাৰি কিন্তু টকা থাকিলে বুলিয়ে পাচনতন্ত্ৰ আৰু স্বাদ সলনি কৰিব নোৱাৰি টকা আছে সোণৰ পালেং কিনি ল'ব পাৰি কিন্তু টোপনিটো কিনিব নোৱাৰি জ্ঞানবোৰ কিনিব নোৱাৰি কিন্তু কিতাপখন কিনিব পাৰি বিল্ডিং বনাব পাৰি কিন্তু পৰিয়াল বনাব নোৱাৰি সুন্দৰতা নোৱাৰি প্ৰসাধন সামগ্ৰী টকাৰে কিনি ল'ব পাৰি ভয় আৰু বিশ্বাসক জয় কৰিব নোৱাৰি কিন্তু টকা থাকিলে সিকিউৰিটি গাৰ্ড ল'ব পাৰি টকাৰ দ্বাৰা চাকৰ ল'ব পাৰি কিন্তু বন্ধু পাব নোৱাৰি ধনৰ দ্বাৰা মোহ মায়া বহাবহে পাৰি কিন্তু খঙক আশীৰ্বাদৰ ৰূপ দিব নোৱাৰি আসলতে টকাৰে মানুহ কিনা সম্ভৱ কিন্তু টকাৰে মানৱীয়তা কিনা অসম্ভৱ পুৱাৰ আকাংক্ষা বাঢ়িলেই কষ্টৰ পৰিমাণো বাঢ়ে যি কি নহওক ধনটো আমাক লাগিবই কিন্তু ধনতকৈ বস্তু বা সামগ্ৰীবোৰ শ্ৰেষ্ঠ আৰু বস্তু বা সামগ্ৰীতকৈ মানুহ শ্ৰেষ্ঠ আৰু মানুহতকৈও শ্ৰেষ্ঠ মানুহৰ বিবেক আৰু মানুহৰ বিবেক মগজুতকৈও শ্ৰেষ্ঠ ভগৱানৰ বিচাৰ আজিলৈ ইমানখিনি কথাখিনি শুনি কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'গ্ৰাফাৰ সুজান পণ্ডিত অংকুমণি হৰি আৰু দীপেন কাকতিক এনেধৰণৰ ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু খুব সোনকালে আপোনালোকক লগ পাম ধন্যবাদ